কিয় মালক খানা যাব হেই মই কাম বন ছুটি কৰিবলৈ আহিছো মই অলপ খাংগ বল বিজুলী বাইকতে খাং বল অলপ খাংগ বল 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 একেলগে চোৱা মানে অলপ খাই পৰে আহোঁ এই মই আজি বহুত কষ্ট হ'ল দে কামৰ কাৰণে ক'ত কামলৈ গৈছিলো এই মালিক এটা ঠাইত গৈছিলো পইচাও দিয়া নাই হয় নেকি পইচা দিয়া নাই আমাক এনেকুৱাই আৰু বিজুলী বাই কোনো আছে নে মত বনাইছিল না আছে যদি এবটল দেচোন খাই যাওঁ পাতিখনকে লওঁ ন পাতিখনে লৈ এইখিনে বহিলো দে ভাইটি বনাবলৈ আনা খালি খালি একো আনিব নোৱাৰিলো যদি নিমখ অলপ লৈ আনিব ইমান খোৱা লৈ আনিছ জলকীয়া হ'ব দে বহুত কাঢ়াও মালটো জলকীয়াটা ভাল আছে দেই ইমান লাহে লাহে খাই থাকো নেকি খোৱা মানুহ আকৌ লাহে লাহে খাব লাগিব ইমান একেবাৰে ভাল লাগা হৈ গ'লচোন অলপ লাগিব হোৱা নাই ভাইটিক কোৱাচোন আকৌ আছে নেকি বাবু ভাল আছিল দে বিশ টকামান দে আগৰ বাকী আছে ৰাম পইচা দিম নহয় এতিয়া এতিয়া ক'ত যাবি আমি দিম নহয় খা সৰু খোৱাটো পইচাটো ভৰিব নোৱাৰে সৰু খোৱা নহয় কি আকৌ সদায় ময়ে দি থাকিব লাগে আপুনি বেছি বনাব মোৰ নিচা লাগি আছে আপুনি বেছি বনাব কি মই ইংলিছ নাজানো কি মাৰিবি নেকি মোক আপুনি মই কি ইংলিছ নাজানো মাৰিবি নেকি মোক আই লাভ ইউ সেন্ড টু ইউ কি আপোনাৰ পিঠি নুলা কাটি কি কৈছে কি কৈছে কি কৈছে আপুনি লাগিব লাগিব কি কি কামত এই গমিছানি কি এই গমিছানি নকবি কি বোলে কি গমিছানি মোনে খাবে মোকে দম দিব আপোনাক কোৱা নহয় বেছি কথা নকবি পিঠি নুলা কাটি আপুনি লাহে মনে মনে খাই পেলাই গুচি যা মই নাযাওঁ আপুনি গুচি যাওক বিলাকী খাওক কি হ'ল পিঠি নুলা কাটি আমাৰ কি নাই আমাৰ নাই দেখাও এই কুকুৰ চবৰ লগত খা তয়ে খা মই আৰু তোৰ লগত মোক কেতিয়াও লগ নধৰিবি আজি পৰা কেতিয়াও লগ নধৰিবি মোক তই লগে নধৰিবি জিন্দগী মাতে নিদিবি মোক যাওঁ খাই থাক মই কি নাজানো ইংলিছ আই লাভ ইউ আজি তোমালোকে কি ছবি আঁকিব পাৰা আঁকা তোমালোকে ছবি জলদি আঁকা বিষয়বতী তোমাৰ আজি কিমান দিন হয় মা দেউতাক কাজিয়া লাগি থকাৰ বাবে মই অহা দেৰি হ'লে আহা বহা মা দেউতাই কিয় কাজিয়া লাগিছিলে দেউতাই মন খাই আহি সদায় ঘৰ হুলস্থুল কৰি থাকে মাক কয় বাপেৰে সম্পাদক কি আনিছে পইচা আনিব পাৰিবি মোৰ লগত থাকিবি
পইচা আনিব নোৱাৰো যে মোৰ লগত থাকিব নোৱাৰিম যদি নোৱাৰো আকৌ এজনী এয়া বাৰী চাই আকৌ সিহঁতৰ লগত বাছ ফুৰিব আজিকে লৈ আহিম সেইবোৰ কথাৰ কাৰণে ঘৰত নাযাওঁ এইটো কি আঁকিছ চাহ অমিতা হেই এইটো অমিতা হোৱা নাই চাহটো বোৱা কৈছে অমিতা হয় নেকি হৈছে দে তোমাক 8 নম্বৰ দিছো আৰু যোৱা তুমি লৈ আহাচোন কি আঁকিছা কি খালি বহি শুনি তুমি দিছা যে চাৰিটো এইটো কি সৰ্বভূতি চাহ বা বেলেগ বস্তু দেই হৈছে দিয়া তোমাক 10 নম্বৰ দিছো আৰু যোৱা বহাবে ভাল 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 এইটো তুমি কি আঁকিছা চাওঁ এইটো কি হয় নেকি হৈছে দিয়া বাৰু ভাল হৈছে তুমি কি আঁকিছা বা গুড বয় দেই ভাল ভাল হৈছে তুমি কি আঁকিছা মই জাতীয় পতাকা আঁকিছিলো ভাল হৈছে ভাল হৈছে ভাল হৈছে জিন্তু তুমি কি আঁকিছা ভাল হৈছে ভাল হৈছে ৰোহিত কি আঁকিছা আম অলপ ভালদৰে আঁকিবা হে তাৰপিছত কি আঁকিছা তুমি বেঙেনা গুড 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 ভাল হৈছে জন ইফালে আহাচোন মই এতিয়া তোমাক তেনেদৰে পঢ়াম তুমি তেনেকৈ পঢ়িবা হে কমলা কমলা খৰম খৰম গৰম গৰম ঐ পানী গেছ লানো ঐ পানী গছ লৈ নো হেত মোৰ পানী গেছ কাৰণে মই পানী খাব বিচাৰিছো মোক পানী খাব লাগে এইটো পাগল আছিলে একো বুজি নাপায় এইটো পাগল চলা একো বুজি নাপায় তেজপুৰ ফালে পৰা ঘূৰাই আনো নেকি তেজপুৰ বোলে বা খুৱাই নো নেকি মাৰো নেকি ইয়াত মাৰো নেকি যা তই বাহিৰ হৈ যা স্কুলৰ পৰা যা স্কুলৰ বাহিৰ যা সেই বেঙেনা চাহ পানী বেয়া থকা নাই পানী তই কিয় পানী দিছিলো আই চাই আকৌ তাৰ মুখে মুখে ক'ব দিছে সেইকাৰণে মোক পঢ়িব যা যা তোমালোকে বহাগৈ আৰু কাইলৈ তোমালোকক মই প্ৰশ্ন সুধিম তাক কি প্ৰশ্ন সুধিম ঠিকনা নাই গতিকে ভালদৰে কিতাপ চাই আহিবা এতিয়া কিতাপ সামৰি ঘৰলৈ যোৱা গৰু ছাগলী লাগে একদম জীৱনাখন শেষ কৰি পেলাইছে দেই ভালো কৰিব লাগিব এটা কিয় মই ভালকৈ পঢ়িব নল'লে সেইটো কাৰণে নাযাওঁ সেইটো নহ'ব তই স্কুল যাবই লাগিব এই মাইকেল বাপেৰে 6 বছৰ মূৰত মেট্ৰিক পাছ কৰিছে গতিকে 6টা ছাবজেক্টত 6খন মাৰ্কশ্বিট এই অঞ্চলত এই বাপেৰৰ ৰেকৰ্ড এতিয়াও ভাঙিব পৰা নাই গতিকে তই এবাৰ নোৱাৰ 100 বাৰ দিব লাগিব তথাপিও তই স্কুল যাবই লাগিব এতিয়াবা ভালদৰে পঢ়িলেহে তই পিছলৈ ভাল মানুহ হ'ব পাৰিবি গম পাইছ মোৰ আগত তই স্কুল যোৱাৰ কথা নকবি একদম তোৰ দেখোন বৰ লেতেৰা হৈছে এসোপা জংঘল সোপা জুৰিব লাগিব দেই দেউতা মই স্কুল নাযাওঁ দেউতা মই স্কুল নাযাওঁ তই চালা বাপেৰৰ কথা নুশুনা চাল্লা দেউতা মোক নামাৰিবা মই স্কুল যাম মই স্কুল যাম স্কুল যাব লাগিব ফুলনিখন ভাল কৰিব দিলে নহয় সেইখিনি কৈ মই মাছৰ যাব লাগিব দেৰি হৈছে অনু কোৱাচোন একে একে কিমান জনে কোৱাচোন অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গুড কাশ্যপ কোৱাচোন অসমৰ শিক্ষামন্ত্ৰীৰ নাম অনুজ পেগু গুড গুড তোমালোকে ভালদৰে পঢ়ি আহিছা ন ভাল ভাল ৰোহিত কোৱাচোন ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি নৰেন্দ্ৰ মোদী গুড 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 তোমালোকে শগুনক ইংলিছত কি বোলে জানানে সেই ন তুমি একো মাত দিয়া নাই যে দাদাই কালি স্কুল নাহো বুলি কোৱাৰ কাৰণে কাণত মাৰি কাণ কলা কৰি দিলে হয় নেকি ইমান বেয়াকে মাৰিব লাগে নে ল'ৰাটোক মই অলপ জোৰকে কম হেৰিন্য তুমি শুনা পাবানে হেৰিন্য তুমি কোৱাচোন শগুনক ইংলিছত কি বোলে কাণখনো শুনা নাই পিছৰ খবৰ কথা সুধিছে ভাল চা গুড গুড দেখিছা কালি হিৰণ্যক
দেউতাকে মাৰি কাণ কলা কৰি দিয়াৰ কাৰণে সি ঘৰত এতিয়া ভালদৰে পঢ়িলে আৰু সেইকাৰণে আজি সগুণক ইংলিছত কি বুলি কয় সেইটো সি আজি জানিলে। গতিকে তোমালোকেও ভালদৰে পঢ়িবা, নিশ্চয় শিক্ষকে যি সোধে তাৰ উত্তৰ দিব পাৰিবা। আৰু এনেকুৱা ছাত্ৰই আমাক প্ৰয়োজন। কিন্তু তুমি বহা। বিষয়গুটি আৰু হিৰণ্যই সদায় একেলগে বহা, আজি বেলেগ বেলেগ বহিলি যে। চাহিলৰ বাবে দুটাই লক্ষ্য কালি কাজিয়া লাগিছিল বাবে সেই দুটাই বেলেগ বেলেগ বহিছে। হয় নেকি? মদ খোৱাক ইংলিছত কি বুলি কয় তোমালোকে জানানে? মদ খোৱা ইংলিছত ড্ৰিংকছ বুলি কয়, ড্ৰিংকছ। ডি মানে হ'ল ড্ৰিম। যেতিয়া এপেক খাব তেতিয়া বোলে ড্ৰিম দেখাব। ড্ৰিম মানে হ'ল সপোন লাগে। যদি তাৰপিছত আৰু এপেক খায় তেতিয়া হ'ল আৰ মানে হ'ল ৰোমান্টিক, মানে গোটেই গাটো ৰোমাঞ্চ লাগে। গম পাইছা? যেতিয়া আৰলৈ খায় তেতিয়া মানে সেই ৰাস্তাই ল'ৰাবিলাকে ৰাতি হ'লে যে বিহুগীত গায়, মন হিয়া দৈ চাইকেল নহয় টিলিঙা, এতিয়া এই গীতটো গায় বা বিহুবৰীয়া গীত গায়, তেতিয়া গম পাবা এই ল'ৰাজন আৰলৈ খাইছে বুলি। তাৰপিছত যেতিয়া আৰু এপেক খাব তেতিয়া হ'ল আই মানে হ'ল ইণ্ডিপেণ্ডেণ্ট মানে হ'ল স্বাধীন চেতিয়া, তাকো ভয় নকৰে। যিজনে আইলৈ খাব সেইজনে ক'ব এই ৰচোন ৰ না, মোক ক'ব দে না, মানে গোটেইখিনি সিয়ে জনা দেখুৱায়। তাৰপিছত যদি আৰু এপেক খায় এন মানে হ'ল নটৰিয়াছ মানে হ'ল পশু সদৃশ হৈছে, পশু সদৃশ। যেতিয়া সি এনলৈ খায় তেতিয়া মানে সি নিজে ক'ব নোৱাৰা হয়। তোমালোকে দেখিছাই যেতিয়া ৰাস্তাই এজন মানুহ মদ খাই আহে নিজৰ চাইকেলখনকে ঠেলিব নোৱাৰে। ঠিক তেনেকৈ এবাৰ এজন তেনেকুৱা হৈছিলে। সি মানে এনলৈ খাই আহোঁতে মানে সি নিজে মানে মানুহটোৱে ঠিক হ'ব নাই, সেই যেনে তেনে চাইকেলখন ঢলং পলং কৰি মানে আনি যেনে নঙলা মুখত পালে আৰু ঘৰৰ নঙলা মুখ, সেই নঙলা মুখতে চাইকেলখন থৈ পেলাই সি সেই তলং ভলং কৰি চোতালত পালেগৈ। চোতালতে মানে বাগৰি দিলে নিচাত। যেতিয়া নিচা বেছি হ'ল তাৰপিছত একদম চোতাল গৈ বমি ওলাই গ'ল ভলককে। তাৰপৰা সেই বমি কৰি সি মানে তাতে সি বাগৰি পৰিল, মানে ঘৰৰ মানুহে গমেই নাপালে। ইমান ৰাতি আৰু চবে টোপনি গ'ল। তাৰপিছত কিন্তু ঘৰতে মানে সেই পোহনীয়া কুকুৰ এজনী আছিলে। সেই কুকুৰজনী মানে মদৰ গোন্ধৰ যি বমি, সেই বমি তাৰমানে গোন্ধ পাই সি মানে শুঙি আহি সেই চোতালত যিখিনি বমি কৰিছিল মানে গোটেই বমিখিনি খাই দিলে। খাই দিয়াৰ পিছত কুকুৰো মানে নিচা লাগি গ'ল। যেতিয়া নিচা লাগি গ'ল সেই মালিকৰ লগতে মানে শুই থাকিলে কুকুৰ ৰাতিটো। তাৰপিছত মালিকৰতো পিছনিশা নিচা ভাঙি গ'ল। নিচা ভাঙি যাওঁতে মানে সি গাল লুটি মাৰোঁতে মানে সি মানে কুকুৰ নেজডালকে লাগি পালে। যেতিয়া কুকুৰ নেজডাল লাগি পালে তেতিয়া মানে সি কৈছে আৰু তাক ঘৈণীয়েক বুলি ভাবি, মণিও তুমি দেখোন আগতে চুলি মেলি খোৱা, আজি দেখোন বেনি গুঠি খোলা। দেখিছা মদে পালে জীৱশ্ৰেষ্ঠ মানুহক কিমান নিকৃষ্ট কৰি তুলিব পাৰে। সাৱধান। তাৰপিছত হ'ল কে মানে হ'ল কিং। তেতিয়া মানে কাৰো কথা সি নুশুনে আৰু। গম পাইছা? গতিকে আমি মদ, ভাং, বিড়ি, চিগাৰেট এইবোৰ মাদক দ্ৰব্যৰ পৰা সদায় আঁতৰত থাকিব লাগে। তোমালোকে খাবা নেকি? গুড। গতিকে আজিলৈ এইখিনিকে কৈ ইমানতে ছুটি দিলোঁ আৰু ঘৰত ভালদৰে পঢ়িবা। কিতাপ পত্ৰ সামৰি লৈ